নমস্কাৰ বন্ধুসকল, এই মুহূৰ্তত আপোনালোকলৈ লৈ আহিছোঁ অতি গুৰুত্বপূৰ্ণ ভিডিঅ' বন্ধুসকল। এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক অৰুণোদয় আঁচনি সম্পৰ্কে যথেষ্ট গুৰুত্বপূৰ্ণ কিছু তথ্য জনাব চেষ্টা কৰিম। আসাম অৰুণোদয় স্কিম, অৰুণোদয় বঞ্চিত মহিলাই উদঙালে বিজেপি নেতাৰ কুকৰ্ম। কাৰ কাৰণে বঞ্চিত যোগ্য হাজাৰ হাজাৰ হিতাধিকাৰী? কি কাৰণে বিজেপি নেতাৰ কুকৰ্মৰ কথা কোৱা হৈছে আৰু কি কাৰণত হাজাৰ হাজাৰ যোগ্য হিতাধিকাৰী অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত হৈছে আৰু বঞ্চিত হিতাধিকাৰী ক্ষোভিত হৈ পৰিছে? কি কাৰণত তেওঁলোকে বঞ্চিত হৈছে? সবিশেষ তথ্য ইয়াতে আপোনালোকক দেখুৱাবলৈ যত্ন কৰিম। ইয়াতে চাওক বন্ধুসকল, অৰুণোদয় আঁচনি বঞ্চিত বৰহমপুৰ সমষ্টিৰ মহিলাৰ ক্ষোভ। মন্ত্ৰী কেশৱ মহন্ত উপস্থিত থকা নগাঁৱৰ সভাস্থলীৰ সন্মুখত প্ৰতিবাদ। নগাঁৱৰ নেহৰুবালিত মহিলাসকলক অৰুণোদয় 2.0 আঁচনিৰ সাহায্য প্ৰদান অনুষ্ঠানতে আজি অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত একাংশ মহিলাই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। আনকি সেই সময়ত এই অনুষ্ঠানৰ মুখ্য অতিথি মন্ত্ৰী কেশৱ মহন্ত, বিধায়ক জিতু গোস্বামীকে ধৰি কেইবাজনো বিধায়ক মঞ্চতে আছিল। সেই সময়তে বঞ্চিত মহিলা কেইগৰাকীয়ে মঞ্চৰ কাষতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। মহিলা কেইগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয় যে তেওঁলোক জিতু গোস্বামীয়ে প্ৰতিনিধিত্ব কৰা বৰহমপুৰ সমষ্টিৰ মহিলা। তেওঁলোকে অৰুণোদয় আঁচনিয়েই নহয়, ৰেচন কাৰ্ড, প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ পৰাও বঞ্চিত। দীৰ্ঘদিন ধৰি স্থানীয় পঞ্চায়ত প্ৰতিনিধিকে ধৰি বিভিন্নজনৰ ওচৰত আবেদন নিবেদন কৰিও কোনো ফল পোৱা নাই বুলি ক্ষোভ উজাৰে। পিছত অৱশ্যে মহিলা কেইগৰাকীক মঞ্চৰ কাষৰ পৰা আৰক্ষীয়ে আঁতৰাই নিবলৈ সক্ষম হয়। পিছত বৰহমপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামীয়ে নিজৰ দায় সাৰিবলৈ সংবাদ মাধ্যমৰ আগত এয়া পঞ্চায়ত সদস্যৰ ভুলৰ বাবে হোৱা বুলি মন্তব্য কৰে। তেওঁ কয় যে কোনো পঞ্চায়ত সদস্যই যদি অৰুণোদয় আঁচনিত নামত তালিকাভুক্ত কৰাৰ বিনিময়ত হিতাধিকাৰীৰ পৰা ধন বিচাৰে বা অনিয়ম কৰে, তেনে পঞ্চায়ত সদস্যৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ আৰু তেওঁলোক জেললৈ যাব লাগিব। তো বন্ধুসকল, দেখিব পাইছে এনেকুৱাভাৱে হাজাৰ হাজাৰ যোগ্য হিতাধিকাৰী বঞ্চিত হৈছে আৰু তেওঁলোক ক্ষোভত এতিয়া জৰ্জৰিত হৈ পৰিছে। তেওঁলোকে মন্ত্ৰীৰ সভাস্থলীৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰিব লগা হৈছে আৰু তেওঁলোকে অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত হৈছে বুলি কোৱা হৈছে। অৰুণোদয় নহয়, প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ লগতে ৰেচন কাৰ্ডৰ পৰা বঞ্চিত হৈছে এনেকুৱা অসমত হাজাৰ হাজাৰ মহিলা আপুনি লাভ কৰিব যি এই আঁচনিবোৰৰ পৰা বঞ্চিত হৈছে, অথচ তেওঁ এই আঁচনি পোৱাৰ যোগ্য। তো বন্ধুসকল, এই ভিডিঅ'টো সংক্ৰান্তত আপোনালোকৰ কি অভিমত আছে কমেণ্ট ছেকশ্যনত জনাব। লগতে আপোনালোকক জনাই ৰাখোঁ, যেনেধৰণৰ ভিডিঅ'বোৰ আপুনি নিয়মিতভাৱে পাবলৈ চেনেলটোলৈ নতুন আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ভিডিঅ'টো যদি ফেচবুকত চাইছে পেজটোত এটা ফ'ল' দি ল'ব। আজিলৈ দিছোঁ, ধন্যবাদ।